হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি অসমীয়া ভিচিডিত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেতাসকলৰ বৰ্তমান বয়সনো কিমান তাকে জানো আহক। যতীন বৰাৰ জন্মৰ তাৰিখ আৰু চন হৈছে 25 এপ্ৰিল 1970 চনত। সেই অনুপাতে যতীন বৰাৰ বৰ্তমান বয়স হৈছে 55 বছৰ। কপিল বৰাৰ জন্মৰ তাৰিখ আৰু চন হৈছে 30 এপ্ৰিল 1977 চনত। সেই অনুপাতে কপিল বৰাৰ বৰ্তমান বয়স হৈছে 48 বছৰ। ৰবি শৰ্মাৰ জন্মৰ তাৰিখ আৰু চন হৈছে 19 ছেপ্টেম্বৰ 1979 চনত। সেই অনুপাতে ৰবি শৰ্মাৰ বৰ্তমান বয়স হৈছে 46 বছৰ। অৰূপ বৰাৰ জন্মৰ তাৰিখ আৰু চন হৈছে 15 জানুৱাৰী 1978 চনত। সেই অনুপাতে অনুপ বৰাৰ বৰ্তমান বয়স হৈছে 47 বছৰ। নয়ন নিলিমৰ জন্মৰ তাৰিখ আৰু চন হৈছে 22 ছেপ্টেম্বৰ 1993 চনত। সেই অনুপাতে নয়ন নিলিমৰ বৰ্তমান বয়স হৈছে 32 বছৰ। ৰাগ ঐনিতমৰ জন্মৰ তাৰিখ আৰু চন হৈছে 1 জানুৱাৰী 1970 চনত। সেই অনুপাতে ৰাগ ঐনিতমৰ বৰ্তমান বয়স হৈছে 55 বছৰ। ৰাজকুমাৰ তালুকদাৰৰ জন্মৰ চন আৰু তাৰিখ হৈছে 8 জানুৱাৰী 1983 চনত। সেই অনুপাতে ৰাজকুমাৰ তালুকদাৰৰ বৰ্তমান বয়স হৈছে 42 বছৰ। উৎপল দাসৰ জন্মৰ চন আৰু তাৰিখ হৈছে 14 ডিচেম্বৰ 1986 চনত। সেই অনুপাতে উৎপল দাসৰ বৰ্তমান বয়স হৈছে 39 বছৰ। আকাশদ্বীপ ডেকাৰ জন্মৰ চন আৰু তাৰিখ হৈছে 12 ছেপ্টেম্বৰ 1976 চনত। সেই অনুপাতে আকাশদ্বীপ ডেকাৰ বৰ্তমান বয়স হৈছে 49 বছৰ। প্ৰসেনজিৎ বৰাৰ জন্মৰ তাৰিখ হৈছে 10 আগষ্ট। প্ৰসেনজিৎ বৰাই জন্মৰ চনটো উল্লেখ কৰা নাই। এই অভিনেতাসকলৰ ভিতৰত আপুনি বাৰু কোনজন অভিনেতাৰ অভিনয় চাই বেছি ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।